নাওবৈচাত বান পৰিস্থিতি আজি অপৰিৱৰ্তিত। পানীৰ ওপৰতে সমাপন কৰিলে তিলনি কৰ্ম। নাওবৈচাৰ শলমৰীয়া গাঁৱৰ খগেন শইকীয়া নামৰ এজন লোকৰ ঘৰৰ দুৱাৰ সম্পূৰ্ণ বানত ক্ষতিগ্ৰস্ত হোৱা দেখি লোকজনৰ হিতক্ৰিয়া বন্ধ হৈ সাৱটিবলগীয়া হয় মৃত্যু। কিন্তু দুখৰ বিষয়, মৃত ব্যক্তিগৰাকীৰ আজিও তিলনি অনুষ্ঠান পাতিবৰ বাবে অকণমান শুকান ঠাইৰ অভাৱত পানীৰ ওপৰতে পালন কৰিবলগীয়া হয় তিলনি পৰিয়ালটিয়ে। অঞ্চলটো সম্পূৰ্ণভাৱে পানীৰ কবলত বাবেই মৃত ব্যক্তিগৰাকীৰ শেষকৃত্য কৰিব লগা হয় লখিমপুৰ শ্মশানত দুৰ্ভগীয়া পৰিয়ালটোৱে। দুগৰাকী কন্যা সন্তানক বুকুত সাৱটি এতিয়া অসহায় দুৰ্ভগীয়া মাতৃগৰাকীৰ। কালি আনিছিলে গুৱাহাটীৰ পৰা। মৃতকৰ কাৰুকাৰ্য ইয়াতে পানীতে কৰিবলগীয়া হৈছে। নিয়মটো কৰিবতো লাগিবই। নিয়মটো কৰিলোঁ যেন তেনে, যিমানখিনি পাৰোঁ আৰু সিমানখিনি কৰিলোঁ। শ্মশানৰ ইয়াতো খৰি দিবলৈ জেগাই নাই। ইয়াত কেনেকৈ খৰি দিম? আমি শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰিলোঁ, শ্মশানতে দিলোঁগৈ যোৱাকালি। আজি তিলনি হয়। এইটো তিলনি নিয়ম গোটেইখিনি কৰিব নাই পৰা। আমি যিমানখিনি তাৰ অকণমান মানে কৰিলোঁ আৰু যিমানখিনি নিয়ম অলপ। ইয়াততো পানীত কৰিবই নোৱাৰি বেছিকৈ। ললিত হাজৰিকা ৰিপৰ্ট, নাওবৈচা।